Hello everyone, welcome to my YouTube channel SMS Kitchen and Vlogs. আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপিৰ সৈতে আগবাঢ়িছো। তো বলক সময় নষ্ট নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো। এতিয়া মই লৈছো অলপ শোল মাছ সৰু সৰুকে মাংসৰ দৰে সৰু সৰুকে কাটি লৈছো। আপোনালোকে স্ক্ৰিনত দেখাই পাইছে সৰু সৰুকে কাটি লৈছো। এতিয়া মই ইয়াতে অলপ হালধি আৰু নিমখ খানি মাছখিনি তেলত ভাজি লম। আপোনালোকে অলপ কম ভাজিব, বেছি ডাটকে না ভাজিব, নহলে মাছখিনি ডাট হৈ যাব। তো ফ্ৰেন্ডছ, আপোনালোক কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া মোৰ মাছ ভাজা হৈ গ'ল। এতিয়া মই আৰু এটা কেৰাহীত অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱালৈ এতিয়া মই তাতে দি দিম অলপ নহৰু। এতিয়া মোৰ নহৰুখিনি ভালদৰে ভাজা হৈ গ'ল। মই ইয়াতে দি দিম এতিয়া অলপ পিঁয়াজ। পিঁয়াজখিনি মই মিহি কৰি কাটি লৈছোঁ। যেতিয়া মোৰ পিঁয়াজখিনি ভালদৰে ভাজা হৈ যাব, পিঁয়াজখিনি আপোনালোকে ভালদৰে লৰাই দিব, যাতে যিটো একলগতে জট লাগি আছে সেইখিনি ভাঙি যায়। এতিয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই তাতে দি দিম আগতীয়াকৈ কাটি ৰখা বিলাহীখিনি যেতিয়া সিজিব অলপ তাতে নিমখ দি দিম, যাতে বিলাহীখিনি ভালদৰে সিজি যায়। এতিয়া মোৰ বিলাহীখিনি ভালদৰে সিজি আহিল। মই ইয়াতে দি দিম মছলা এড কৰি দি দিম। ইয়াতে মই দিছোঁ হালধি গুড়ি, জলকীয়াৰ গুড়ি আৰু জিৰা আৰু ধনিয়াৰ গুড়ি। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম, যাতে মছলাৰ কেঁচা গোন্ধটো গুচি যায়। এতিয়া মছলাখিনি ভালদৰে ভাজা হৈ গ'ল। মই ইয়াতে দি দিম অলপ পানী। যিখন টাৱাত মই মাছ ফ্ৰাই কৰিছিলোঁ সেইখন টাৱাতে অলপ পানী দি পেলাই গৰম কৰি লৈছিলোঁ। সেই পানীখিনি মই মাছৰ কেৰাহীত দি দিম। এতিয়া পানীখিনি ভালদৰে উতলি আহিল। এতিয়া তাতে মই দি দিম অলপ মান ধনিয়াৰ পাত আৰু কেঁচা জলকীয়া। এতিয়া পানীখিনি দেখিলে আপোনালোকে বহুত শুকাই আহিল। এতিয়া মই আগতীয়াকৈ ভাজি ৰখা মাছখিনি ইয়াতে দি দিম। এতিয়া মোৰ মাছখিনি দিয়া হৈ গ'ল। অলপ লৰাই দিম আৰু ঢাকোন লগাই থৈ দিম। ঢাকোন লগাই আপোনালোকে বেছি সময় নাৰাখিব, মাত্ৰ 10 মিনিট ৰাখিব। মিডিয়াম ফ্লেমত ৰাখিব। দেখিলে আপোনালোকে মাছৰ তৰকাৰী আমাৰ ৰেডি হৈ গ'ল। মই অলপ লৰাই দিছোঁ আৰু অলপ নিমখটো টেষ্ট কৰি চাইছোঁ। অলপ কম হৈছে, সেইটো কাৰণে মই অলপ নিমখ দি দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি জ্বলা কম বেছি কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে ঘৰত মাছৰ তৰকাৰীটো বনাই খাব, খুব ভাল হয়, খুব ভাল লাগে খাই পেলাই। আৰু যদি কিবা ভুল হৈ থাকে ক্ষমা কৰি দিব।